হেল্ল' ভেটেকা, মই আহিছোঁ আজি শিয়ালমৰা চেনেল এটাৰ পৰা। আপোনাক 4টা কুৱেশ্যন কৰিম। এনচাৰবিলাকৰ শুদ্ধ উত্তৰ দিব পাৰিলে প্ৰত্যেকটা এনচাৰৰ আপোনাক 1000 টকাকৈ পুৰস্কাৰ দিম। এতিয়া আপুনি কি কয়? হ'ব বাৰু, তুমি কি ধৰণৰ প্ৰশ্ন কৰিবা কৰাচোন, মই গোটেই প্ৰশ্নৰ উত্তৰ দিম। হেল্ল' ভেটেকা, মোৰ প্ৰথম কুৱেশ্যনটো হৈছে স্বৰ্গ আৰু নৰকৰ মাজত পাৰ্থক্য কি কোৱাচোন? আৰু নৰ্ক স্বৰ্গ আৰু নৰ্কৰ মাজত পাৰ্থক্য এইটো যে যেতিয়া এজন ল'ৰা এজনী ছোৱালীৰ প্ৰেমত পৰে সেইটো হ'ল স্বৰ্গ, আৰু একেই ল'ৰাজন যেতিয়া বিয়াৰ পিছত ঘৰ আৰু সংসাৰৰ মাজত পৰে সেইটো হ'ল নৰ্ক। বুজিছানে? হেল্ল' ভেটেকা, তোমাৰ প্ৰথম কুৱেশ্যনৰ এনচাৰটো একেবাৰে শুদ্ধ হৈছে। সেইবাবে মই তোমাক 1000 টকা নগদ পুৰস্কাৰেৰে পুৰস্কৃত কৰিলোঁ। ধন্যবাদ ধন্যবাদ। আৰু এটি কথা মনত ৰাখিবা, নেক্সট কুৱেশ্যনটোৰ এনচাৰটো ভুল দিলেই তুমি এই 1000 টকাটো মোক ঘূৰাই দিব লাগিব। ঠিক আছে? অ'কে? হ'ব বাৰু, অসম্ভৱ, মোৰ হাৰাৰ কোনো চান্সে নাই। মোৰ দ্বিতীয় কুৱেশ্যনটো হৈছে ছোৱালীবোৰে ভাল পোৱা ল'ৰাবিলাকক ফাষ্ট ফুড, বাৰ্গাৰ, পিজ্জা, চাওমিন আদি খাই কিয় পেট ভৰাই? তুমি একেবাৰে উপযুক্ত। বুজিছানে, এই ছোৱালীবিলাক বহুত চিয়ানা। তেওঁলোকে জানে যে বিয়াৰ পিছত এই ল'ৰাবিলাকক দিনে ৰাতি ৰন্ধা বঢ়া কৰি খুৱাব লাগিব। সেইকাৰণে এই ছোৱালীবিলাকে ৰেডিমেড খানা যিমান পাৰে যিখিনি পাৰে এই ল'ৰাবিলাকৰ পৰা আদায় কৰিব। বুজিছানে? এতিয়া তোমালৈ মোৰ হৈছে তৃতীয় কুৱেশ্যনটো, প্ৰেমিকা আৰু ঘৈণীয়েকৰ মাজত পাৰ্থক্য কি কোৱাচোন? এজন প্ৰেমিকে এজন প্ৰেমিকাৰ লগত যিকোনো মুহূৰ্তত সঁচা মিছা কাজিয়া কৰি ব্ৰেকআপ ল'ব পাৰে, কিন্তু এজনী ঘৈণীয়েকৰ লগত এইটো সম্ভৱ নহয়, কাৰণ ঘৈণীয়েক হ'ল ত্ৰিকল আঘাত। তেওঁ খামচি মাৰি ধৰিলে আৰু এৰিব নোখোজে। বুজিছানে নাই? এই কাগজডোখৰ দেখিছানে? এই কাগজডোখৰ যে আছে, এই কাগজডোখৰ এই দুই চাইড একেবাৰে ছিঙিব লাগিব। তুমি ছিঙিলে মোক লগত থকা গোটেইখিনি টকা তুমি পাই যাবা। যদি ছিঙিব নোৱাৰা মই দিয়া টকাখিনি ঘূৰাই দিব লাগিব। ঠিক আছে? হ'ব বাৰু, অ'কে? হ'ব বাৰু। আচ্ছা, এইটো কি ডাঙৰ কথা? এইটো মোৰ কাৰণে একেবাৰে সহজ কথা। এইটো মই চকু মুজিয়ে ছিঙিব পাৰোঁ। চতুৰ্থ প্ৰশ্নটো উত্তৰ সঠিক দিব নোৱাৰিলা, গতিকে মোক পইচাখিনি ঘূৰাই দিয়া। নহয় মই নিদিওঁ। না পইচাখিনি ঘূৰাই দিব লাগিব। আমাৰ চিষ্টেম আছে এটা। নিদিওঁ নহয়। না দিব লাগিব, দিব লাগিব। তুমি হাৰি গৈছা। নহয় মোৰ কি ক'ম, মোৰ কপালটো বেয়া। এই হৰি